নমস্কাৰ নিউজ কেপিটেল আসামলৈ আপোনালোকক স্বাগতম জনাইছো যোৱা কিছুদিন ধৰি অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ সামাজিক মাধ্যমত তীব্ৰভাৱে সমালোচনাৰ সন্মুখীন হৈছে সমগ্ৰ ৰাজ্যত কিছুদিন পূৰ্বে জুবিন গাৰ্গে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল লগে লগে জুবিন গাৰ্গক সমালোচনাৰে ঠকাহৰকা কৰা হ'ল সামাজিক মাধ্যমত আৰু তাৰ দুদিনমান পাছতেই অসমৰ কৃষি মন্ত্ৰী অতুল বৰাদেৱৰ আহ্বান মৰ্মে তেখেতক সাক্ষাৎ কৰে জুবিন গাৰ্গে অসমৰ এক কৃষি বিপ্লৱৰ সৃষ্টি কৰা মানুহেৰে নিজৰ ইচ্ছা ব্যক্ত কৰে কৃষি বিপ্লৱৰ দ্বাৰা অসমৰ যুৱক যুৱতীসকলক উৎসাহিত কৰি আত্মনিৰ্ভৰশীল হোৱাৰ পোষকতা কৰা জুবিন গাৰ্গক দিয়া হয় কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰৰ দায়িত্ব জুবিন গাৰ্গে প্ৰকাশ কৰে কৃষি খণ্ডত কাম কৰাৰ মানসিকতা কিন্তু লগে লগে জুবিন গাৰ্গক কঠোৰভাৱে সমালোচনা কৰা হয় সামাজিক মাধ্যমত সমালোচনাৰ সীমাচৰা ইমানেই পাইছিলগৈ যে কেতিয়াবা যদি অশ্লীল ভাষাৰে গালি পৰা হয় আকৌ কেতিয়াবা সত্যৰ ভাবুকি পৰ্যন্ত দিয়া হয় যিজন ব্যক্তিক অসমৰ মানুহে হাৰ্টফোক বুলি কয় যিজন ব্যক্তিক অসমীয়াৰ স্বাভিমান আৰু হৃদয়ৰ স্পন্দন বুলি ভবা হয় সেইজন ব্যক্তিকে বাৰে বাৰে ঠেলি দিয়া হয় ধ্বংসৰ মুখলৈ আন্দোলনৰ সময়ত যেতিয়া জুবিন গাৰ্গে অন্য দল সংগঠনৰ সৈতে মিলিত হৈ ৰাইজৰ হৈ মাত মাতিছিল আৰু বিজেপি চৰকাৰখনক সমালোচনা কৰিছিল তেতিয়া বিজেপি কৰ্মীসকলে সমালোচনাৰ উপচাই পেলাইছিল জুবিন গাৰ্গক ইফালে চৰকাৰ বিৰোধী শিবিৰত জুবিন গাৰ্গ হৈ পৰিছিল হিৰতকৈ হিৰো জুবিন গাৰ্গক প্ৰতিটো মুহূৰ্তত ইমানেই সমালোচনা কৰি থকা হৈছে যে জুবিনৰ পত্নীয়ে অতিষ্ঠ হৈ জুবিন গাৰ্গক মাৰি পেলাবলৈ আদেশ দিলে সমালোচকসকলক আপোনালোকৰ হয়তো মনত আছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা অসমৰ পৰ্যটন বিভাগৰ আছিল ব্ৰেণ্ড এম্বেছাডৰ তেনে সময়ত জুবিন গাৰ্গক সেই ব্ৰেণ্ড এম্বেছাডৰ নিয়োগ কৰিব লাগে বুলি চৰকাৰখনলৈ কঠোৰ সমালোচনা কৰা হৈছিল কিন্তু সেইগৰাকী জুবিনকেই কৃষিৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰু প্ৰবল সম্ভাৱনাপূৰ্ণ বিভাগত ব্ৰেণ্ড এম্বেছাডৰ নিয়োগ কৰিবলৈ সন্মুখীন হ'ল তীব্ৰ সমালোচনাৰ জুবিন গাৰ্গ অসমীয়া জাতিসত্ত্বৰ এক অনুপম সম্পদ অসমীয়াৰ আৱেগ অনুভূতিৰ প্ৰতীক জুবিন গাৰ্গ দুই মহৰ মাজত ইকৰাৰ মৰণ হোৱাৰ দৰে নকৰি জুবিনক জুবিন হিচাপে থাকিবলৈ দিয়ক জুবিন গাৰ্গ সেইজন ব্যক্তি যিয়ে নেকি দিয়ে থিংক লোকেল বি গ্ল'বেলৰ ধাৰণা পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে জুবিন গাৰ্গে অসমীয়া যুৱক যুৱতীলৈ পঠিয়াই আশাৰ বতৰা সকলোৰে সুখ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰা জুবিন গাৰ্গক কৃষি বিপ্লৱৰ পৰিকল্পনাই অসমীয়া যুৱক যুৱতীসকলক বহুদূৰ আগুৱাই লৈ যাব আপোনালোকে চাই আছে নিউজ কেপিটেল আসাম